অলপমান ধনিয়া পাত অকণমান প্লেটত মজা আল্টিমেট। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাঞ্জল বৰুৱা ব্লগ। তো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। তো ৰাতি খানা কি বনাম বুলি ভাবি থাকোঁতে হঠাৎ মনত পৰিলে বহুত আগতে বনোৱা এটা ৰেচিপি। তো আজি বনাওঁ এটা ভেজ ৰেচিপি। তো বেঙেনা আৰু বাদাম দি পেলাই এটা খুব ধুনীয়া এটা ৰেচিপি বনাই আজি আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু নতুন ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। তো ভিডিঅ'টো চাব আৰু চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপুনি যদি নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। তো কি বস্তু লাগিব মোক প্ৰথমে মেইন ইনগ্ৰিডিয়েণ্ট থাকে এনেকুৱা বেঙেনা মানে যিকোনো বেঙেনা আনিলে নহ'ব, এইটো চাইজৰ বেঙেনা আনিব লাগিব। এই বেঙেনাটোৰ লগত বিৰাট ধুনীয়া হয় টেষ্টটো। মানে আমাৰ বেঙেনা বহুত মানে ভেৰাইটিজ আছে। তো স্পেচিয়েলি এইটো যিটো বেঙেনা আছে না, এইটো বেঙেনা আনিব লাগিব। এইটো বেঙেনা আনিলেহে আপোনালোকে এই মানে ডিছটো ভালকৈ বনাব পাৰিব। আৰু লগত লাগিব বাদাম, কেঁচা বাদাম অলপ লৈ আহিছোঁ। কেঁচা বাদামখিনি কেৰাহীত দি পেলাই পূৰা ৰ'ষ্ট কৰি ল'ব লাগিব। ৰ'ষ্ট কৰাৰ পিছত মই কি কৰিম দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো। আৰু কিছুমান বস্তু লাগিব, সেইকেইটা কি হৈছে, দুটা পিঁয়াজ লৈছোঁ, অলপ ধনিয়া লৈছোঁ, দুটা জলকীয়া, অলপ নহৰু, অলপমান আদা লৈছোঁ। আৰু মছলা বুলিবলৈ বেলেগ একো নাই, অলপমান গৰম মছলা লৈছোঁ, ইয়াত অলপমান আপোনাৰ হালধি লৈছোঁ, এইফালে নিমখ আছে, এইফালে গোটা গৰম মছলা, ইলাচি দুটা, দালচেনি এডোখৰ লৈছোঁ। আৰু পাৰিলে মেগী মছলা এপেকেট লৈ ল'ব, নাথাকিলেও কোনো কথা নাই। আৰু যদি পাৰে তেতিয়া মেগী মছলা এপেকেট লৈ ল'ব। এইকেইটাই হৈছে বস্তু। এতিয়া প্ৰথম আমি কি কৰিব লাগিব, প্ৰথম যিকেইটা আমাৰ এই বেঙেনাকেইটা আছে না, এইকেইটা আমাৰ মানে এই ওপৰ পচনটো এনেকৈ ৰাখি দিলেও পাৰে যদি মন যায়, নহ'লে এই ওপৰ পচনটো এনেকৈ কাটি পেলাই আঁতৰাই দিম এনেকৈ। আৰু মানে ইয়াত কাট লগাব লাগিব এনেকৈ, দেখিছেনে? পূৰা কাটি দিব নালাগে, অলপমান এনেকৈ কাট এনেকৈ লগাব লাগিব। তো এনেকৈ গোটেই বেঙেনাখিনি কৰি ল'ব পাৰে। বিৰাট টেষ্টি হয় খাবলৈ ডিছটো। মোকে চাই লওক, যদি পাৰে বনাই পেলাই খাই চাব। নান নহ'লে আপোনাৰ লাচ্ছা পৰঠা লগত বিৰাট টেষ্টি হয় খাবলৈ। আমাৰ বেঙেনাখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া কি কৰিম, বাদামখিনি ৰ'ষ্ট কৰিম দেই। তো এতিয়া একদম ফাৰ্ষ্ট আমি কি কৰিম, কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহী গৰম কৰি আমাৰ বাদামখিনি এতিয়া ৰ'ষ্ট কৰিম। তো বাদামখিনি ৰ'ষ্ট কৰিব লাগিব। ৰ'ষ্ট কৰাৰ পিছত ইয়াৰ যিটো বাকলি আছে, বাকলিটো আঁতৰাব লাগিব। তো আমাৰ বাদামখিনি ৰেডি হৈ গ'ল। এতিয়া বাদামখিনি আমি ঠাণ্ডা কৰিব লাগিব। তো ফেনৰ তলত দিছোঁ। তো ভিতৰৰ পৰা ৰাইজক চবকে খেদিলোঁ বাহিৰলৈ। তো চব ইয়াত টিভি চাই চব বহি আছে, মই পাকঘৰত লাগি আছোঁ। তো এই বাদামখিনি এতিয়া ফেনৰ তলত অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। তো সেইফালে বাদামখিনি ৰেডি হয় মানে এটা কাম কৰোঁ, আৰু এটা কাম কৰি লওঁ। এতিয়া ৰুটি বনাব আছে, তো মই ৰুটিখিনি ৰেডি কৰি লওঁ। তাৰপিছত ফ্ৰেণ্ডছ, এতিয়া আমাৰ যিখিনি বাদাম আমি ৰ'ষ্ট কৰিছিলোঁ, বাদামখিনি ঠাণ্ডা হৈ গ'ল। মই এইটো সময়তে মই যিখিনি আমাৰ ৰুটি চুটি আছে চব বনাই ল'লোঁ। এতিয়া একদম আকৌ যিটো মানে আমাৰ যিটো মেইন ৰেচিপি সেইটো বনাব লৈছোঁ। এইটো বাদামখিনি দেখিছোঁ, বাদামখিনি পূৰা ৰ'ষ্ট হৈ গ'ল। এতিয়া তেনেকৈ যদি আমি মোহাৰি দিওঁ, আমি কি হয় বাদামৰ গোটেই বাকলি কৰি দিব বুজিছে। তেনেকৈ আমি মোহাৰি গোটেই বাদামৰ বাকলিবোৰ আমি আঁতৰাও এনেকৈ আঁতৰাম। বাদামখিনি সুন্দৰকৈ একদম বগা কৰি লওঁ আমি। চ' বন্ধুসকল, আমাৰ যিখিনি বাদাম আছিলে, তো বাদামখিনি পূৰা চফা হৈ গ'ল। এতিয়া গোটেই বাদামখিনি আমি মিক্সিত বাতিত ভৰাই ল'ম এনেকৈ। তো মিক্সি বাতিত গোটেই বাদামখিনি ভৰাই ল'লোঁ। এতিয়া আমি ইয়াক পূৰা গুড়ি কৰি ল'ম। তো আমাৰ বাদামখিনি গুড়ি হৈ গ'ল। যদি বেছিকৈ গুড়ি কৰি দিওঁ, বাদামৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰি দিছে। তো ইমানখিনিতে আমি ৰাখি দিম। ধুনীয়াকৈ বাদামখিনি গুড়ি হৈ গ'ল। তো এতিয়া আমি পিঁয়াজ, নহৰু, আদা এইখিনি ৰেডি কৰি লওঁ। তো পিঁয়াজখিনি আমি কাটি লওঁ। পিঁয়াজখিনি একদম কাটি ল'ম দেই, সৰু সৰু কাটি ল'ম আমি। তো পিঁয়াজখিনি কাটি ল'লোঁ আমি। আৰু আমাৰ যিটো এটা আদা নহৰু আছে, আদা নহৰুটো আমি খুন্দনাত দি পেলাই পিচি ল'ম। ধনিয়াখিনি অলপ মিহি মিহিকৈ কাটি লওঁ। আৰু এটা জলকীয়া মিহি মিহিকৈ কাটি লওঁ। দুটা নিদোঁ, দুটা দিম বুলি ভাবিছিলোঁ। বেছি জ্বলা হৈ গ'লে আকৌ ছোৱালীয়ে খাব নোৱাৰিব, সেইকাৰণে এটা জলকীয়া সোমাই দিছোঁ। আপুনি যদি জ্বলা বেছি খায় তেতিয়া দুটা তিনিটা দি দিব পাৰে।
মই এটা জলকীয়া কাটি লৈছোঁ এতিয়া মিহিকৈ। তো আমাৰ অলমষ্ট গোটেই আমি বস্তুখিনি ৰেডি কৰি ল'লোঁ। এতিয়া ব'লক আমি কেনেকৈ বনাওঁ আৰু দেখাইছোঁ যিটো বস্তু। তো ষ্টাৰ্ট কৰোঁ আহক আজি বাদামৰ লগত বেঙেনা আমাৰ এই স্পেচিয়েল ৰেচিপিটো। তো গেছ এতিয়া আমি জ্বলাই দিম। তো গেছ আমি কেৰাহী উঠাই দিম। তো গেছ জ্বলাই দিলোঁ, গেছ জ্বলাই কেৰাহী উঠালোঁ। কেৰাহী উঠোৱাৰ পিছত আমি এতিয়া কেৰাহী গৰম হোৱাৰ লগে লগে তেল দিম। আমাৰ কেৰাহী গৰম হৈ গ'ল, এতিয়া আমি ইয়াত দিম তেল। আপোনালোকে মিঠাতেল দিব পাৰে, ৰিফাইন তেল দিব পাৰে। তেলটো অলপ বেয়াকৈ পৰিলে দেই, এইটো পূৰা একদম মুখলৈকে আছিলে। তো কোনো কথা নাই, হ'ব, একো প্ৰব্লেম নাই বাৰু। তো তেল দিয়া হৈ গ'ল। আমাৰ তেল গৰম হৈ গ'ল। এতিয়া প্ৰথমে আমি কি কৰিম, আমি ইয়াত আমাৰ যিটো গোটা গৰম মছলা আছিলে, তো 2টা ইলাচি আৰু এডোখৰ ডালচেনি আমি দি দিছোঁ। এতিয়া আমি এড কৰিম আমাৰ ইয়াত যিটো কাটি থোৱা আমাৰ পিঁয়াজ আছিলে, তো কাটি থোৱা পিঁয়াজখিনি আমি এতিয়া এড কৰি দিম। কাটি থোৱা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দি পেলাই আমি পিঁয়াজখিনি 2-3 মিনিটমান ভাজিম, অলপমান ব্ৰাউন কালাৰ হ'বলৈ দিম পিঁয়াজখিনি। তো পিঁয়াজখিনি আমাৰ শ্লাইট ব্ৰাউন কালাৰ ধৰিলে দেখিছেনে? তো এতিয়া আমি ইয়াত কি কৰিম, আমাৰ যিটো আদা নহৰু আমি খুন্দি ৰাখিছিলোঁ, তো আমি খুন্দি থোৱা আদা নহৰুখিনি দি দিম এতিয়া। আকৌ আমি 1-2 মিনিটমান ভাজিম। এতিয়া 2 মিনিট নালাগে, 1 মিনিটমান ভাজিম। আৰু ইয়াত দিম আমাৰ অলপমান আমি গৰম মছলা দিম, অলপমান হালধি দিম, অলপমান আমি নিমখটো সোৱাদ অনুযায়ী দি দিব। আৰু মই যে কৈছিলোঁ মেগী মছলা, এইটো অপশ্যনেল হয়, যদি থাকে দিব, নাথাকিলে নিদিলেও হৈ গ'ল। মোৰ ওচৰত মেগী মছলা অলপ আছিলে, মেগী মছলা পেকেট মই দি দিলোঁ। এতিয়া অলপমান পানী দি দিব যাতে মছলাখিনি মানে লাগি নধৰে। ডাইৰেক্ট পানী দি দিছোঁ আমি। এতিয়া আমি ইয়াত এড কৰিম আমাৰ যিটো আমি পেষ্ট বনাই থৈছিলোঁ বাদামৰ পেষ্টটো এড কৰিম। পেষ্টটো এড কৰি পেলাই ভালকৈ ভাজিম 1 মিনিটমান। যিহেতু বাদামটো ৰ'ষ্টেড হয়, সেইকাৰণে বৰ বেছিকৈ ভাজিব নালাগে, 1 মিনিটমান তথাপিও ভাজি ল'ব যাতে গোটেই বস্তুখিনি ভালদৰে মিক্স হয়। বাদামৰ পৰা তেল ওলাব, সেইকাৰণে তেল বৰ বেছিকৈ দিব নালাগে। তো লাহে লাহে গোটেই বস্তুখিনি মছলাখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে। ইমানটো মানে পৰ্চনলৈকে আমি ইয়াত ভাজিব লাগিব। তো এতিয়া আমাৰ ভজা কাৰবাৰটো হৈ গৈছে। তো এতিয়া আমি ইয়াত কি কৰিম, তাত পানী দিব লাগিব। পানী কেলৈ দিব লাগিব, যিহেতু আমি বেঙেনাখিনি সিজাব আছে। তো বেঙেনাখিনিতো একো কৰাই নাই এতিয়ালৈকে। এতিয়া আমি ইয়াত পানী দিম। তো অলপ ভালকৈ পানী দিব লাগিব, গুড এমাউণ্ট অফ ৱাটাৰ বুলি কয় যে, অলপ ভালকৈ আমি পানী দি দিম। মিক্সি বাতিতে লৈ লৈছোঁ, ইয়াত অলপ বাদাম লাগি আছিলে যে, সেইখিনি ওলাই আহি গ'ল। এতিয়া তো বঢ়িয়াকৈ এতিয়া মিক্স কৰি দিম গোটেই বস্তুখিনি। বহুত টেষ্টি হয় বস্তুটো খাবলৈ, এনেকৈ বনাই খাবচোন দেই ঘৰত। তো ফাইনেলি আমি গ্ৰেভিখিনি পূৰা উতলিবলৈ আৰম্ভ কৰিলে। এতিয়া আমি ইয়াত আমাৰ যিকেইটা বেঙেনা আছিলে, আমি বেঙেনাখিনি আছিলে যে, তো এটা এটাকৈ গোটেই বেঙেনাকেইটা আমি ইয়াত দি দিম। দিয়াৰ পিছত ভালকৈ এনেকৈ আমি মিক্স কৰিম এতিয়া গোটেই বস্তুখিনি। তাৰপিছত আমি কি কৰিম গম পাইনে, আমি ঢাকন মাৰি এতিয়া সিজিবলৈ দিম ল' ফ্লেমত। 10 মিনিটমান সিজিবলৈ দিব লাগিব, তেতিয়া বেঙেনাকেইটা সুন্দৰকৈ সিজিব আৰু একদম পূৰা গোটেই গ্ৰেভিটো মানে বেঙেনাৰ ভিতৰে সোমাই যাব। বেঙেনাকেইটা পূৰা ছফ্ট হৈ যাব, তেতিয়া বিৰাট টেষ্টি হয় খাবলৈ। এতিয়া আমি ঢাকনখন বন্ধ কৰি দিম, বন্ধ কৰি 10 মিনিট আমি ৱেইট কৰিম। তো 10 মিনিট হৈ গ'ল। এতিয়া আমি লাহেকৈ কেৰাহীত ঢাকনখন উঠাই পেলাই চাইছোঁ, কি ধুনীয়াকৈ সিজি গ'ল দেখিছেনে? বঢ়িয়া বঢ়িয়া বঢ়িয়া, বহুত ধুনীয়া গোন্ধ ওলাইছে দেই, একদম মজা হৈছে। বেঙেনাখিনি ধুনীয়াকৈ সিজি গৈছে, সিজি কোমল কোমল হৈ গ'ল। এতিয়া আমি কি কৰিম, ইয়াত আমাৰ জলকীয়া আমি কাটি থৈছিলোঁ যে, তো মিহি মিহিকৈ কাটি থোৱা জলকীয়া অলপমান দি দিছোঁ। আপোনালোকে যদি বেছিকৈ জলকীয়া খায় তো 2-3টা দিব পাৰে, মই কমকৈ দিছোঁ। আৰু দিম অলপমান ধনিয়া পাত। তো ফ্ৰেণ্ডছ, ফাইনেলি আজি আমাৰ ৰেচিপি ৰেডি হৈ গ'ল, আমাৰ যিটো বাদাম দিয়া বেঙেনাৰ ৰেচিপিটো। আপোনালোকে এনেকৈ বনাই খাব, বিৰাট টেষ্টি হয় খাবলৈ। তো ফ্ৰেণ্ডছ, আজি আমাৰ বেঙেনা আৰু বাদামৰ যিটো ৰেচিপি আছিলে, এই ৰেচিপিটো পূৰা ৰেডি হৈ গ'ল। দেখিছেনে বহুত ধুনীয়া হৈছে, আপোনাৰ দেখিব চাব টেক্সাৰটো কি ধুনীয়া হৈছে। তো বিৰাট টেষ্টি হয় খাবলৈ। তো মই আপোনাক অলপ টেষ্ট কৰি পেলাই কৈ আছোঁ কেনেকুৱা হৈছে খাবলৈ। তো অকণমান প্লেটত লৈছোঁ, লৈ পেলাই আপোনালোকক কৈ আছোঁ কেনেকুৱা হৈছে খাবলৈ। তো ফ্ৰেণ্ডছ, তো আপোনালোক ক'লৈ আজি ৰেচিপিটো ৰেডি হৈ গ'ল, দেখিছেনে বাদাম আৰু বেঙেনা একদম তাৰ স্পেচিয়েল ৰেচিপিটো। মই অকণমান আপোনালোক খাই পেলাই কৈ আছোঁ এতিয়া কেনেকুৱা হৈছে। মজা।
আল্টিমেট একদম মানে মই যেনেকৈ সদায় কওঁ যে একদম আল্টিমেট হৈ যাব ন আৰু মানে যিটো মানে গোন্ধ ওলাইছে ন ক'বই নালাগে আপোনালোকে বনাই খাব সঁচাকৈ বিৰাট টেষ্টি হৈছে খাবলৈ এনেকৈ বনাই খাব খাই পেলাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে তো আজি এৰো বহুত দেৰি হ'ল ৰাতি 11টা বাজিলে এতিয়া খানাটো ৰাতি বনাইছিলোঁ বহুত দেৰি হৈ গ'ল চবেই ৰৈ আছে খাবৰ কাৰণে তো এৰিছোঁ এতিয়া খুব সোনকালে আকৌ লগ পাম নতুন এটা ভিডিঅ' টিল দেন বাই বাই আৰু অকণমান খাই খাবলৈ আল্টিমেট বাই বাই গুড নাইট